সকলোকে নমস্কাৰ মোৰ চেনেল ভিডিঅ' বেজা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গম পাইছে মই ক'ত আছোঁ বৰ্তমান ঘৰলৈ আহিছিলোঁ এয়া চাওক আমাৰ গুণগুণ চাওক গুণ মানে আমি বিশেষ কামত আহিলোঁ কাম মানে কি আৰু আজি মানে ভিনদেউৰ ঘৰত আজি কি কৈছে যিখিনি ল'ৰা ছোৱালীখিনি মানে যিখিনি টিউশ্যন কৰে তেওঁলোকৰ পৰা ফেয়াৰৱেল ন অঁ এনেকৈ এৱাৰ্ড দিব এনেকুৱা তাত গৈ মানে ভিডিঅ'টো দেখাম কি কি হয় গোটেইখিনি গম পাব তেনেহ'লে এতিয়া যাওঁ বোলো দেৰি হৈ গ'ল অৱশ্যে হয় এতিয়া মোৰ অহা তেনেহ'লে বোলো গৈ থাকোঁ আহি পেলাই পাই গ'লো সি ভিডিঅ'টো আমাৰ উপহাৰটো প্ৰদান কৰিব আছে আৰু লগতে মানে কি হ'ল জ্যোতিস্মিতা দাস বহুত আছে ছাত্ৰ ছাত্ৰীখনত বহুত আছে মানে তাকে দেখুৱাম অলপ চাব হা মোৰ লগতে মাহীয়ে বহি আছে দেখিছেনে তাৰ আগত আপুনি চাওক মাহী ভাল হৈছে বহক দেই অলপ বাহিৰলৈ দেখুৱাই দিওঁ চাব ধন্যবাদ আমি জোনমণি শইকীয়াৰ মাতৃ আমাৰ মাজত উপস্থিত আছে তেখেতক এখন খোলা গামোচা আদৰণি জনাব আমাৰ বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰী হিয়া বৰা হিয়া হা আগুৱাই হা লগতে চাওক তাৰমানে ইয়াৰ মাজতে গানৰ প্ৰগ্ৰাম হৈছে গান গাই চাওক ফুলৰ মন্ত্ৰ কেনেকৈ সিঁচে কুসুমৰ কাষে কাষে উদং বতাহৰ বুকু কেনেকৈ মিঠা সুবাসেৰে ভৰে সাৰ পাওঁ মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে জানিব খুজিছো মন্ত্ৰ সৃষ্টিত থকাই জানিব খুজিছো কি গালে শূন্য আঁতৰি যায় কোনো চাব দিয়া আমাৰ মাটি দেখাইছিলোঁ যে এয়া মইনা প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাদেৱৰ এটি সুন্দৰ গীত সভাত পৰিৱেশন কৰি দিয়াবোৰে তেওঁৰ সপোনখিনি এতিয়া হ'ব বুলি আমি আশা ৰাখিছোঁ কাৰণ আমাৰ গীতটোৱেই প্ৰকাশ কৰিছোঁ আমাৰ কি খবৰ ভালনে নাই যোনে বেছিকৈ লাজ কৰিব বেছি মই তেওঁক বেছিকৈ দেখুৱাই দিওঁ মানে এইয়া লাজ কৰিব নালাগে আৰু হয় এটা বহিছেনে এইবিলাক এটা স্মৃতি ৰাখি থৈছোঁ আৰু মই মোক লাগিব আমাৰ গুণত দেখাব লাগিব আৰু দেখা ভিতৰত চাওক কোন বহি আছে বৌ বহিছেনে আমাৰ মায়ে বহিছে ভাল বৌ ভালে আছে বৌ ৰঞ্জু ন গীতাশ্মী বৰকটকী তেওঁৰ মাতৃ আমাৰ মাজত উপস্থিত আছে তেখেতক এখন খোলা গামোচা আদৰণি আগুৱাই হা এইটো কি বনাইছে ৰঙালাও ফ্ৰাই তাৰপিছত চাওক ৰঙালাও ফ্ৰাই বনাই আছে দেই আৰু এইফালে দেখুৱাওঁ ল'ব এইটো ভাত দেখিছে এইটো হ'ল মাংস আৰু এইটো হ'ল আপোনাৰ আলু চিপ ভাজি এইটো এইফালে বালিকা পণী আছে নেকি এই বালিকা অলপ পণী আছে হয় হয় ধন্যবাদ এয়া দেৱী শইকীয়াৰ মাতৃ আমাৰ মাজত উপস্থিত আছে বহুত ইয়াৰ পিছত আৰু বনাব লাগে ব্যস্ততাৰ মাজতে আমাৰ মাজত উপস্থিত দেখিলে আমি মানে বনাই আছে ধুনীয়াকৈ বৰ মানে খানা অলৰেডি হৈছে আৰু এতিয়া মানে কি বিদেশীসকলে মানে খাব গৰমো লাগিছে এইফালে বোলো পাই আছোঁ এতিয়া চাওক মানে কি মিটিং শেষ হ'ল আৰু এৱাৰ্ড দিয়াও শেষ হ'ল এতিয়া মানে খোৱা বোৱা চলি আছে ধুনীয়াকৈ তো আপোনাক দেখাইছোঁ আৰু খানা কি বনাইছিল সেয়াও দেখালোঁ এতিয়া কি মানে ৰাইজে খাই আছে দেখাইছোঁ চাওক অঁ এয়া বহিছে এয়া টংকাচতা আছে দাদা কওক কিবা এটা কওক কেনেকুৱা লাগিছে ভাল লাগিছে আজি গীলে যিটো আজি অনুষ্ঠান পাতিলে হয় সেইটো সঁচাকৈ বৰ মানে আনন্দিত হয় হয় এনেকৈ চবেই পাতিব নোৱাৰে অঁ আৰু তেওঁ মানে এইটো আগ্ৰহ আছে ষ্টুডেণ্ট প্ৰতি তেওঁৰ শ্ৰদ্ধা আছে কাৰণে আজি যিটো মানে বৃহৎ ডাঙৰ এটা অনুষ্ঠান এই অঞ্চলত পতাৰ কাৰণে আমি সুখী হৈছোঁ হয় ঠিক আছে
ধন্যবাদ দেই সঁচাকৈ ময়ো মানে আনন্দিত কেলৈ মানে মোৰ এজন ভিডিঅ' এনেকৈ পাতিব পাৰিছে চবেই নোৱাৰে চবেই দেখা যায় আৰু তেওঁৰ শিক্ষা যিটো মানে বুজোৱা পদ্ধতি বহুত ভাল আজি চাওক মানুহ চাওক কিমান দিছেনে চাওক বা মানুহ একদম যথেষ্ট মানুহ আছে যথেষ্ট মানুহ হয় দেখুৱাই যোৱা একফালৰ পৰা তাকে অলপ দেখুৱাইছোঁ খোৱা বোৱাখিনি ৰাইজে খাই আছে চাওক ভাইটি খাইছেনে তোমালোকে খাইছানে কেনেকুৱা আছে কোৱা খানা টেষ্ট আছেনে ভাল লাগিছে ন মজা আমাৰ ধুনীয়া গৈ ধুনো ধুনো কি লুকাইছা তুমি কিয় লুকাইছা এই কিয় লুকাইছা সেই অঁ ভণ্টি খাবলৈ ভাল আছে নাই ঠিক আছেনে চাওক ৰাইজে ঘৰত খাই আছে চাওক বহি আছে তোমালোকে খালা নাই বোলে খালানে পাইছোঁ ধন্যবাদ দেই অঁ হয় চাওক বহি আছে ৰাইজ তো মতে লাগি আছোঁ মানে পূৰা খানা চানা দিয়াত লাগি আছোঁ তাকে অলপ পিছত লগ পাম ভিডিঅ'টো চাই থাকিব দেই এয়া ভগাই আছোঁ পৰা আমাৰ চাওক আমাৰ মইনা চবকে আমাৰ মাইনা চাওক আৰু মাতো চাওক মাহী আয়ো বহুত নম্বৰ আছোঁ মাহী ভালনে অঁ দেহা তুমি দুষ্ট নেকি বাৰু মাহী কওক মাহী কথা পাইছেনে ভাল ন দালি ভগাই আছোঁ লগ পাম দেই মাইনা ভাল অঁ ভালকৈ দেখাইছোঁ মই গাইজ একদম ভিনদেউৰ ঘৰৰ পৰা মানে খাই বৈ অলপ সহায় চহায় কৰি একদম আহি ডাইৰেক্ট সেই একদম মৰিগাঁও কেম্পত পাই গ'লোহি চাওক ব্ৰেক পাই গ'লো দেখিছে নহয় মানে অলপ কাম চাম কৰিলোঁ খুব ভাগৰ লাগি গৈছে এইফালে ফোনো কৰি আছে ডিউটি আছে বুলি কৈছে তাকে এতিয়া ডিউটি আছে যদি কৈছে হ'লেও এতিয়া মানে গা ধুবলৈ সময় নাই এতিয়া মানে আকৌ ডিউটিত মাতিছে পটকৈ আহোঁ গৈ পেলাই তাৰপিছতে গা পা ধুম তো ভিডিঅ'টো আজি যদিও কৰিলোঁ বিশেষ বৰ দেখুৱাব পাৰিলোঁ যদিও কিছু ক্ষেত্ৰত মানে কিছু ভাল মুহূৰ্ত কিছুমান দেখুৱাব নোৱাৰিলোঁ মই যি কি নহওক যি দেখুৱাইছোঁ আপোনালোকক আৰু মানে কি আজি যিটো মানে প্ৰগ্ৰামটো পাতিছে অৱশ্যে খুব ভাল লাগিছে সঁচা কথা কিন্তু তেনেকুৱা কোনো খুব কম সংখ্যক মাষ্টৰে পাতিব পাৰে নহয় জানো মোৰ যে ভিডিঅ' মই বুলি কোৱা নাই ধৰি লওক লোকৰ মুখেদি শুনা পাইছোঁ ধৰক এনেকৈ পাতিছে এনেকৈ ভাল লাগিছে ভাল কৰিছে মানে সেইকাৰণে ধন্যবাদ মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ আৰু যিখিনি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰিছে ভাল ৰিজাল্ট কৰিছে আৰু ভাল চাকৰি পাইছে তেনেকৈ মানে আশীৰ্বাদ তেনেকৈ তেওঁলোকে যে আৰু আগুৱাই যাওক নহয় জানো সেইটোৱে কামনাৰে বাকী যিখিনি নহওক এতিয়া আহি পালোহি ব্ৰেক পালোহি এতিয়া অলপ পটককৈ ডিউটি আছে কৰি আহোঁ তাৰপৰা গা পা ধুম আকৌ লগ পাইছোঁ পাছত গাইজ এতিয়াহে আকৌ আপোনালোকৰ মাজলৈ আহি পাৰিলোঁ মানে কি অথনি ডিউটি গৈ আকৌ আহিলোঁ আহি পেলাই একদম লগে অলপ খোজকাঢ়িলোঁ একদম গা পা ধুই কৰি লৈ কিবা এটা খাই কৰি ল'লোঁ লৈ এতিয়া আকৌ ড্ৰেছ লগাই ল'লোঁ ডিউটি আছে দেখিছে ড্ৰেছ লগাই কৰি ল'লোঁ ডিউটি আছে তাৰপিছত হ'লেও অথনি কথাবিলাক মনত পৰি আছে কাৰণ এনেকুৱা প্ৰগ্ৰামবিলাক মানে পালে মনটো অলপ ভালো লাগে নহয় জানো কাৰণ সেইখিনি সুবিধা কাৰণে আমি তেনেকৈ নাপালোঁ বিশেষ এতিয়া এনেকুৱা ফেচিলিটি কিছুমান ওলাইছে আৰু ল'ৰা ছোৱালীবিলাকৰ আগতে বহুত পঢ়া শুনা আগ্ৰহ আছে ভাল লাগে তেনেকৈ নহয় জানো এনেকুৱা হেৰি পালে সেইকাৰণে মানে অলপ মানে মনত পৰিছে কথাবিলাক ভালো লাগিছে বা যিখিনি ধৰক ইমান ভাল এটা হেৰি যে সকলো পঢ়া শুনাত সকলো আগুৱাই যাওক আৰু ভাল হওক তাৰে কামনা নহয় জানো এতিয়া আৰু ডিউটি লৈছোঁ যেতিয়া বেছিকৈ এটা ভিডিঅ' কৰি নাথাকোঁ কাৰণে মানে ডিউটি অৱস্থাত তেনেকৈ কৰিবলৈ নোৱাৰে সেইকাৰণে আৰু এতিয়া ভিডিঅ'টো নবনাওঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব কাইলৈ নতুন এটা ব্লগত আকৌ লগ পাম তেনেহ'লে আজিলৈ বাই বাই গুড নাইট